গছৰ গুটি খাবা নাম নকবা তেলৰ খৰচ 500 টকা দি দিম আৰু চিন্তা কৰিব নালাগে মই আপোনাক আনিবলৈ অডিঅ' গ্ৰুপ পঠাই দিম অহা যোৱা ভাড়া দিম আৰু গাহৰি 1 কেজি দি পঠিয়াম আপোনাক Well, hello guys, this is your DEBASISH and welcome back to my YouTube channel DEBASISH Vlogs. আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি প্ৰেংক কল কৰিম মোৰ ভাইটিলৈ প্ৰেংক কল কৰিম আৰু তেওঁ এজন ইউটিউবাৰ হয় আৰু তেওঁ চেনেলৰ লিংকটো মই ডেসক্ৰিপচনত দিয়া থাকিব এবাৰ পাৰিলে আপোনালোকে চেক আউট কৰিব আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ গা বেয়া হৈ আছিল হেবিকভাৱে আপোনালোকৰ আগত ভিডিঅ' দিব পৰা নাছিলো আৰু এতিয়াৰ পৰা কন্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম সো বলক আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰো সো প্ৰেংক কলটো ষ্টাৰ্ট কৰিবলৈ লৈছো নাজানো তেওঁ ৰিসিভ কৰে নকৰে যদি ব্যস্ত হৈ থাকে তেতিয়া ৰিসিভ নকৰিব চাগে তেতিয়া বেলেগলৈ লগাব লাগিব আৰু ৰিং কৰিছে হেল্ল' এইটো উদ্দীপ্ত নীল হয়নে বাৰু কোনে ক'লো মানে মোৰ ঘৰ শিৱসাগৰ হেল্ল' মই শিৱসাগৰৰ পৰা কৈছিলোঁ আপোনাৰ ভিডিঅ' চাওঁ উদ্দীপ্ত নীল নহয় জানো আপুনি আপোনাৰ ভিডিঅ'বোৰ চাই ভাল পাওঁ কিন্তু বহুত দিন ভিডিঅ' অহা নাই ব্যস্ত হৈ আছে ন থেংক ইউ ছ' মাছ আপুনি ফোনটো যে ৰিচিভ কৰিলে মই বহুত মানে নাম্বাৰ বিচাৰি বহুত ঘুমুটিয়াই ফুৰিছিলোঁ মানে বহুত ট্ৰাই কৰিলোঁ লাষ্টত পালোগৈ আৰু নাম্বাৰটো আপুনি লৈছিলোঁ আৰু মানে গছৰ গুটি খাবা নাম নকবা কবি নহয় ট্ৰাই কৰিছোঁ আৰু আপোনাৰ এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছিলোঁ মানে ৰিকুৱেষ্টটো অলপ ডাঙৰ হয় মানে মই এখন ফাৰ্ম খুলিব লৈছোঁ আপুনি শুনা পাইছে হয় মই এখন ফাৰ্ম খুলিব লৈছোঁ ফাৰ্মখন তিনিচুকীয়াত খুলিম আপোনাৰ ঘৰ তিনিচুকীয়াত বুলি মই গম পালোঁ যাৰ পৰা নাম্বাৰটো লৈছিলোঁ মই তিনিচুকীয়াতে মানে মই শিৱসাগৰতো আছে যোৰহাটতো আছে এখন ফাৰ্ম আছে গাহৰি ফাৰ্ম হয় 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 এতিয়া মানে কি তিনিচুকীয়াত এখন গাহৰি ফাৰ্ম খুলিবলৈ লৈছোঁ মানে আৰু তাত আপোনাক অপেনিঙৰ কাৰণে ফোন কৰিছিলোঁ আপুনি অকণমান টাইম দিব পাৰিব নেকি বাৰু আপুনি আপোনাৰ পে'মেণ্টটো জনাব লাগিছিলে ন ডাঙৰ সৰু বুলি কথা নাই সকলোৱে কষ্ট হয় ন এটা ভিডিঅ' বনাবলৈ না আপোনাৰ ফাৰ্মখন মানে কি অপেনিং কৰিব লাগে আৰু মানে আপুনি পে'মেণ্টৰ কথা কৈ দিলে ভাল হয় আৰু নাই ডাঙৰ সৰু ক্ৰিয়েটৰ বুলি কথা নাই আপোনাক মই চিনি পাওঁ গতিকে আপোনাক মই নিমন্ত্ৰণ দিলোঁ আৰু হ'ব বাৰু তেলৰ খৰচ 500 টকা দি দিম নহয় মই মানুহৰ কথালৈ কথা নাই কি আপুনি এটিটিউড দেখাইছে নেকি নহয় ক্ৰিয়েটৰ বুলি কথা নাই আপোনাক মই ভাল পাওঁ আপোনাৰ ভিডিঅ' চাই ভাল পাওঁ সেইটো কাৰণে আপোনাৰ নাম্বাৰ মই ইমান কষ্ট কৰি মোৰ দিন আছে বাৰু আৰু নাই ডেট মানে মোৰ নেক্সট মনডে লাগিছিলে আপোনাক মানে আৰু চিন্তা কৰিব নালাগে মই আপোনাক আনিবলৈ অডিঅ' গ্ৰুপ পঠাই দিম হয় হয় নহয় আপুনি ডাইৰেক্ট এইটোকে কওক যে আপোনাৰ এটিটিউড হৈছে আপুনি
নহয় আপোনাৰ ইমান আপোনাৰ ছাবস্ক্ৰাইবাৰো হয় আৰু আপোনাৰ ভিডিঅ' চাই ভাল লাগে আৰু সেইবাবে আপোনাক মই নিমন্ত্ৰণো কৰিছিলোঁ মই আপোনাক আগতে মই ভাবিছিলোঁ যে আপোনাকে মই মাতিম ফিতাডালো কাটিব লাগিব আৰু মই নকৰোঁ দেই কাৰণ মই ইমান ডাঙৰ হেৰি নহয় আৰু এনেকুৱা এইযোৰ কাৰণে এইবিলাক কৰিবলৈ আছোঁ আৰু এনেই যাম বাৰু আপোনাৰ চাই আহিমগৈ নহয় আপুনি চিন্তা কৰিব নালাগে আপোনাক অহা যোৱা ভাড়া দিম আৰু গাহৰি 1 কেজি দি পঠিয়াম আপোনাক অঁ নহয় সেইটো খাই নাখায় আপুনি নাজানো বাৰু কিন্তু গাহৰি 1 কেজি আপোনাক মই দি দিম আপোনাক মই অনা নিয়া কৰি দিম আৰু 500 টকা আপোনাক দিম নহয় আপুনি এটিটিউড দেখাইছে নেকি নহয় মোক এতিয়া হেল্ল' মোক এতিয়া কওক আপুনি ফোনটো কাটি দিলে হয়তো মোৰ ভইচটো ধৰিব পৰা নাই চাগে আৰু যদি কৈ দিওঁ ন মই ফোন কৰিছিলোঁ বুলি মানে গালি পাৰিব মানে কুকুৰে নোখোৱা গালি খাম হয়তো আৰু চাওঁ নেক্সট টাইম আকৌ লগাই চাওঁ যদি ফোনটো ৰিচিভ কৰে তেতিয়া মই কৈ দিম যে মই ফোন কৰিছিলোঁ বুলি আৰু এইটো এটা প্ৰেংক কল কৰিছিলোঁ বুলি কৈ দিম আকৌ ফোন কলটো লগাওঁ এবাৰ কৈ দিম আৰু ৰিং কৰিছে ফোনটো কাটি দিছে মই আকৌ এবাৰ লগাওঁ ফোনটো কাটি দিছে কাৰণ তেওঁ ব্যস্ত হৈ আছে আৰু কৈ দিওঁ আৰু যে মই ফোন কৰিছিলোঁ বুলি 2000 years later অঁ হেল্ল' অঁ উদ্দীপ্ত অঁ ভালে আছা মই দেৱাশীয়ে ক'লোঁ যোৰহাটৰ পৰা ব্যস্ত তুমি ব্যস্ত হৈ আছিলা ন নহয় ভাবিলোঁ বহুত দিন প্ৰেংক কল দৰ্শকসকলক দিয়া নাছিলোঁ সেইটো কাৰণে তোমালোকে প্ৰেংক কৰিলোঁ মানে এইটো মোৰ পাৰ্চনেল নাম্বাৰ হয় বেয়া পালা নেকি না দৰ্শকসকলক বহুত দিন মানে মই ভিডিঅ' দিব পৰা নাই ব্যস্ত কাৰণে আৰু দৰ্শকসকলক মানে বহুত কমেণ্ট আহি আছিলে যে প্ৰেংক কল লাগে সেইটো কাৰণে মই তোমালৈ প্ৰেংক কল কৰিলোঁ আৰু অলৰেডি ৰেকৰ্ডিং চলি আছে কিবা ক'বা নেকি মোৰ ছাবস্ক্ৰাইবাৰসকলক নিশ্চয় ডেছক্ৰিপশ্যনত লিংক থাকিব দুইজনকে ছাপোৰ্ট কৰিব আৰু দুইজন অসমীয়া ল'ৰাই হয় গতিকে দুইজনেই কষ্ট কৰি আছোঁ আৰু ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ আৰু ঠিক আছে বেয়া নাপাবা হা মই পাছত তোমালৈ ফোন কৰিম অ'কে চ' ফ্ৰেণ্ডছ আপোনালোকক কিছু এণ্টাৰটেইনমেণ্ট কৰিবলৈ চেষ্টা কৰি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ'লৈ লগ পাম আৰু উদ্দীপ্তৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে এবাৰ চেক আউট কৰিব